নমস্কাৰ, আজি আকৌ এবাৰ আন এটি ভিডিঅ'ৰ সৈতে এখন নতুন ঠাইৰ সৈতে মই বিকাশ আপোনালোকৰ মাজত। ইতিহাসৰ বাট বিচাৰি মই উপস্থিত হৈছোঁ গুৱাহাটীৰ কালিপুৰত অৱস্থিত এই দেৱালয়খনত। যিসকলে ইয়ালৈ আগতে আহিছিল তেওঁলোকে হয়তো দেখি চিনি পাইছেই চাগে এইটো কি মন্দিৰ হয় বা এই মন্দিৰটো কিহৰ কাৰণে বিখ্যাত। ইতিহাস জড়িত এই মন্দিৰটিৰ নাম হৈছে চক্ৰেশ্বৰ মন্দিৰ। আৰু এই চক্ৰেশ্বৰ টেম্পলৰ ইমান ধুনীয়া এটা পৰিৱেশ, এইটো মানে কি ক'ম আৰু ইমান মানে প্ৰথমতে মই যেতিয়া ঘৰৰ পৰা ওলাইছিলোঁ প্ৰায় 12টামান বজাত ওলাইছিলোঁ চাগে, ইমান গৰম লাগিছিল আৰু মানে ৰ'দো বহুত আছিল। আৰু আহি কিনে মানে ইয়াতে ধুনীয়া মানে পৰিৱেশটো চাওক একবাৰ। সঁচাকৈ ইমান ধুনীয়া পৰিৱেশৰ মাজত অৱস্থিত এই মন্দিৰৰ ইতিহাস জানিলে আপোনালোকেও আচৰিত হ'ব। ঘৰৰ ওচৰতে ইমান ধুনীয়া প্ৰসিদ্ধ মন্দিৰ একোটা অৱস্থিত, কিন্তু আমি ইয়াৰ বিষয়ে গমেই নাপাওঁ। ময়ো এই মন্দিৰটোৰ বিষয়ে জনা নাছিলোঁ আগতে। মইতো নামো শুনা নাছিলোঁ এই মন্দিৰটোৰ। মোক দাদা একজনে এমাহমান আগত এই মন্দিৰটোৰ কথা কৈছিল। তো আজি আহিলোঁ মই এই মন্দিৰটোত। এয়া হৈছে চক্ৰেশ্বৰ মন্দিৰ আৰু এইটো হৈছে চক্ৰৰ নিচিনা এই চিন এটা দেখা পাইছেনে এইটো? এই চক্ৰটো হৈছে বিষ্ণুৰ সুদৰ্শন চক্ৰৰ চিহ্ন। বলক ইয়াৰ বিষয়ে লগতে মন্দিৰটোৰ কিছুমান কথা মন্দিৰটোৰ পুৰোহিত গৰাকীৰ পৰা জানি লওঁ। মানে এই মন্দিৰৰ মেইন বস্তু হৈছে নাৰায়ণ শিলা। এই নাৰায়ণ শিলা মহাভাৰতৰ আগৰ ৬০০০ বছৰ আগত এই শিলাটোত নাৰায়ণ বিষ্ণুক পূজা কৰা হৈছিল নেকি। তাত এটা বিষ্ণু চক্ৰ আছে আৰু এটা শিলৰ চক্ৰ আছে। এইটো জংঘলৰ মাজত বহুত বছৰ আছিল তাত, আৰু যি জেগাত আছে তাৰ সেই পজিশ্যনতে আছে। সেনেকৈ তাক চাফা কৰা হয়। তাৰপিছত এইটো সপোনতে হওক কিবা দেখিছিল, তাৰপৰা বস্তুবিলাক ওলাইছে। এতিয়া পূজা পাঠ চলি আছে তাত এতিয়াও। মূৰ্তি চূৰ্তিবিলাক এইবিলাক মানে বেছি পুৰণা নহয়। এইবিলাক আজি ১৬-১৭ বছৰমান হৈছে, তাৰ বেছি হোৱা নাই। তাৰ আগৰ পৰা নাৰায়ণ শিলাত ধূপ চাকি দিয়া এইবিলাক জ্বলোৱা হয় আৰু পূজা পাঠ কৰি আছিল আমাৰ এই এৰিয়াৰ মানুহখিনি। আৰু এই চক্ৰটো আছে, এইটো বনাইছে নেকি এই চক্ৰটো? এইবিলাক ৬০০০ বছৰ আগত। এই চক্ৰটো ৬০০০ বছৰ। এই পাহাৰখন মানে ৬০০০ বছৰ আগতে হেৰি কৰা আছে। পাহাৰ নহয়, এইটো শিল এটা। শিলটো। এইটো ৬০০০ বছৰ আগৰ বনোৱা চক্ৰ আছে। আৰু ইয়াতে যে এটা চক্ৰৰ চিনটো আছে পাহাৰখনৰ মানে শিলটোৰ ওপৰত, এইটো মানে মই গম পোৱা মতে যে হেৰি পাৰ্বতী যে মানে শিৱই যেতিয়া এই সতীক লৈ কিনে মানে হেৰি গৈছিল, সতী যেতিয়া অগ্নিৰ মানে কি বুলি কুণ্ডত যেতিয়া সেই হৈছিল আৰু জ্বলি গৈছিল, তেতিয়া মানে বিষ্ণুৰ চক্ৰই মানে যেতিয়া সতীৰ দেহটো টুকুৰা টুকুৰি কৰি দিছিল, সেই চক্ৰটো মানে এটা খুন্দা খাইছিল বুলি শুনা পাইছোঁ। সেইটো চাওক ইয়াতে পৰিছিল আৰু ইয়াতে লৈছে আহি ইয়াতে পৰিছিল। সেইটো হয়, শাস্ত্ৰত আছে এইবিলাক। গৰাকী দেৱ দেৱীয়ে মানে পূজা কৰা মানে কি কাৰণে যে ৩৭ গৰাকী দেৱ দেৱীয়ে পূজা কৰা হয় ইয়াত আছে। এই কেম্পাছটোৰ ভিতৰত এইবিলাক দেৱ দেৱীৰে সিমানকেইটাই আছে ইয়াত। এইটো সিহঁতৰ পূজা মানে সেই ভগৱানৰ সেই বস্তুটো অৰিজিনেল অতীতৰ পৰা সেইবিলাক বস্তু আছিল ইয়াত। সেইটো মানে চাওঁতে ওলাই বস্তুবিলাক না, সেইটো তেতিয়াৰ পৰা এতিয়া পূজাটো কৰে। এইটো বস্তুবিলাক হোম যজ্ঞ ইয়াতে মেইন যিটো মানে তিথি বা পৰ্ব পালন কৰা এইটো কি বা এটা হয়। এটা নৱেম্বৰ মাহত সেইটো হোম যজ্ঞ হ'ব। ঠিক নৱেম্বৰ মাহৰ ১০ তাৰিখৰ পৰা ২৫ তাৰিখৰ ভিতৰত কোনো এটা তাৰিখত বিষ্ণু হোম যজ্ঞ কৰা হয়। ঠিক আছে, হোম যজ্ঞ হয়। আৰু প্ৰথম যেনেকুৱা আছিল হোম যজ্ঞ, এতিয়া এনেকুৱা নাই, মানুহ কম হয়। আগতেতো ৩-৪ হাজাৰ মানুহ হৈছিল, এতিয়া ৪০-৬০ এনেকুৱা হয় মানুহ, কম, খুব কম। এই কৰোণা ভাইৰাছ এইবিলাকৰ পিছৰ পৰা বহুত কমি গৈছে। আগত কি নাৰায়ণৰ পূজা, গতিকে ইয়াতে জন্মাষ্টমীও হেৰি কৰে নেকি, পালন কৰে নেকি? জন্মাষ্টমী তেনেকৈ পালন কৰা নাই, হ'লেও কৃষ্ণ ভগৱানৰ সেই হেৰি জন্মাষ্টমী বুলি প্ৰসাদ চসাদ দিয়া হয় এখন। তেনেকুৱা মানুহ নহয়, সমাগমটো কম হয়। আৰু সেই শিৱৰাত্ৰি পালন কৰা হয়। শিৱৰাত্ৰিটো এনে মানে শিৱ মন্দিৰ আছে ইয়াত। শিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰত মানুহ আহিব পালা হয়। আৰু মানে সাপ্তাহিক বন্ধ কিবা আছে নেকি মন্দিৰত? সদায় খোলা আছে। ভাল লাগিলে মন্দিৰটোত আহি কিনে, আৰু পৰিৱেশটো ধুনীয়া, মানে পূৰা ব্ৰহ্মপুত্ৰৰ কাষতে এইটো। এয়া হৈছে মেইন মন্দিৰৰ ৰভা, আৰু কাষতে এইটো হৈছে গণেশ শিলা বা গণেশ মন্দিৰ। ইয়াতে মানে শিলাখণ্ডৰ পূজা কৰা হয়। তো মানে যিবিলাক মন্দিৰ আছে, মানে বহুকেইটা মন্দিৰ আছে ইয়াতে, শিৱ মন্দিৰো আছে। আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰৰ মাজত অনন্ত হৈ নাৰায়ণ আৰু মা লক্ষ্মীৰ প্ৰতিমূৰ্তি। তো এই মন্দিৰৰ ইতিহাস বিচাৰি মই গম পালোঁ যে মহাদেৱৰ পত্নী মা সতীয়ে যেতিয়া অগ্নিকুণ্ডত নিজকে ত্যাগ কৰিছিল আৰু মহাদেৱে সতীৰ মৃতদেহ লৈ কিনে পাগলৰ দৰে হৈ পৰিছিল, তেতিয়া বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে মহাদেৱৰ কান্ধৰ পৰা সতীৰ মৃতদেহটোৰ ৫১টা খণ্ড কৰিছিল। আৰু তাৰপিছত বিষ্ণুৰ এই চক্ৰটোৱে ইয়ালৈ আহিছিল, আৰু ইয়াত যে মই দেখাই দিছিলোঁ এই শিলটোত মানে খুন্দা খাইছিল, আৰু তেতিয়াৰ পৰা ইয়াৰে মানে চক্ৰৰ নিচিনা এই চাপটো থাকি গৈছে আৰু বিষ্ণুৰ চক্ৰ হয় এইটো।
আৰু এয়া চাওক এয়া মানে মূৰ্তিবোৰ এয়া এইটো নৰসিংহৰ মূৰ্তি এনেকুৱা আছে তাৰপিছত এইটো হৈছে মা লক্ষ্মীৰ মূৰ্তি তাৰপিছত এনেকুৱা আছে এইটো হৈছে শিৱ মন্দিৰ ইয়াতে বনাই থৈ দিছে এইফালেও আছে এইফালেও আৰু ইয়াতে এইটো হৈছে ব্ৰহ্মপুত্ৰটো এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদীত মানে এইফালেদি যাব পাৰি তলত চিৰি দি থৈ দিছে কিন্তু মানে কিবা কিবি হয়তো মানুহ পৰি যাব পাৰে না তো সেইকাৰণে ইয়াতে তালা লগাই থৈ দিছে তালা লগোৱা আছে মানে এতিয়া যাব নোৱাৰি আৰু পানী বহুত বাঢ়ি আছে তো পানী বহুত বাঢ়িছে পানী ব্ৰহ্মপুত্ৰৰ পানী সেইকাৰণে মানে এতিয়া বন্ধ কৰি থৈ দিছে আৰু এই মন্দিৰ ভাগ মানে পুৰা মানে ব্ৰহ্মপুত্ৰৰ একেবাৰে মানে ওপৰতে বনাইছে আৰু তলত পানী ওপৰত মানে মন্দিৰ চাক দি কিনে এনেকৈ মানে এই মন্দিৰটো বনাইছে তো সঁচাকৈ ভাল লাগিল মন্দিৰটোত আহি কিনে কেতিয়াবা পাৰিলে যদি টাইম পাই আপোনালোক আহিব মনটো বহুতেই ভাল লাগে আৰু মা সতীৰ 51টা খণ্ডক 51খন শক্তিপীঠ হিচাপে মানি লোৱা হৈছে তাৰে এটা হৈছে আমাৰ কামাখ্যা মন্দিৰ গুৱাহাটীৰ আৰু কামাখ্যা মন্দিৰৰ ওচৰতে এইখন দেৱালয় এই মন্দিৰ ভাগ অৱস্থিত বেছি দূৰত নহয় আৰু ওচৰতে প্ৰায় আৰু এই মন্দিৰৰ এটা বিশেষত্ব চাওক মানে এই মন্দিৰটোত 36 গৰাকীৰ মানে দেৱ দেৱীৰ বিষ্ণু বাবা মা লক্ষ্মী তাৰপিছত হৈছে মহাকাল ভৈৰৱ বাবা তাৰপিছত পৰশুৰাম তাৰপিছত শিৱ বাবা মা তাৰা এনেকৈ 36 গৰাকী দেৱ দেৱীৰ পূজা কৰা হয় এই মন্দিৰটোত আৰু এয়াই হৈছে শিৱ বাবাৰ মন্দিৰ এইটো আৰু ইয়াতে মানে শিৱৰাত্ৰিও পালন কৰা হয় আৰু বিষ্ণুৰ মানে হোমযজ্ঞ পালন কৰা হয় সঁচাকৈ মানে বহুত ধুনীয়া পৰিৱেশ এটাৰ মাজত মানে এই মন্দিৰটো অৱস্থিত মানে মাইণ্ড পূৰা ফ্ৰেছ হৈ যাব আহি কিনে একবাৰ আহি চাব মোৰ মানে কি ক'ম আৰু এই ব্ৰহ্মপুত্ৰ চাওঁ এইটোৰ পৰা মানে পূৰা ঠাণ্ডা বতাহ আহি আছে আৰু এয়া আহিছে মানে অনন্ত হৈ নাৰায়ণ আৰু মা লক্ষ্মী আৰু এইটো চাওক নাৰায়ণৰ মূৰ্তিটো পূৰা পানীত লাগি থকা নিচিনা আছে কিন্তু ইয়াৰে অৰিজিনেল মূৰ্তিটো মই দেখাই দিছোঁ ইয়াতে চাই ল'ব এইটো অৰিজিনেল মূৰ্তিটো এনেকুৱা মানে ইমান মানে তলত গেপ থাকে আৰু কিন্তু পানী ইমানেই বাঢ়িছে এয়া চাওক পূৰা মানে তলত লাগি আছে পূৰা পানী নাৰায়ণৰ মূৰ্তি আৰু এনেকুৱা মূৰ্তি আছে প্ৰভু এইটো হৈছে মা লক্ষ্মীৰ মূৰ্তি এইটো হৈছে মাতা লক্ষ্মীৰ মূৰ্তি তাৰপিছত দুৰ্গা মূৰ্তি আছে তাৰপিছত এইটো গণেশ বাবাৰ মূৰ্তি আছে তাৰপিছত ইয়াতে মানে এই মন্দিৰটোতো মানে বহুত পুৰণি হয় মানে বিষ্ণু শিলা বুলি কয় এইটো মানে বিষ্ণুৰ শিলাখণ্ডত মানে ইয়াতে পূজা কৰা হয় তাৰপিছত ইয়াতে দুৰ্গা আছে তাৰপিছত শিৱ আছে গণেশ বাবা আছে মানে এই গোটেইবিলাক মানে হেৰি কৰা হয় ইয়াতে শিলাখণ্ডতে পূজা কৰা হয় আৰু ইয়াতে মূৰ্তিবিলাক আছে মানে মূৰ্তিবিলাক বেছি পুৰণি নহয় এইটো হৈছে পৰশুৰামৰ মূৰ্তি হয় এইটো মানে মূৰ্তিবিলাক মানে ধৰি লওক 17-18 বছৰ এনেকুৱা হোৱা বুলি কৈছে এয়া আমাৰ বজৰংবলী আৰু এয়া প্ৰভু শিৱ মূৰ্তি এইটো আৰু এয়া হৈছে দেৱাদিদেৱ মহাদেৱ আৰু লগত নন্দী এইখন হৈছে এখন সৰু বাগিচা আৰু এইফালেৰে যাই কিনে মানে এই মা দুৰ্গা মূৰ্তিটো বা মা তাৰাৰ মূৰ্তি ইয়াতে পোৱা যায় আৰু ইয়াতে আছে দুৰ্গাৰ শিলাখণ্ড ভাগ তলত নদীটো যিহেতু পূৰা কাষতে আছে মানে ধুনীয়া বতাহ আহি থাকে ইয়াৰ পৰা আৰু এয়া আহিছে মানে কি ক'ম আৰু চক্ৰেশ্বৰ মন্দিৰৰ পৰিৱেশ আৰু ইয়াতে এইখন ফুলৰ বাগিচা আছে এইখন সৰুকৈ আৰু এইফালে আৰু এইটো হৈছে দুৰ্গা মন্দিৰ দুৰ্গা মূৰ্তি এইটো আৰু তলত আছে মানে এইটো দুৰ্গা শিলা মই তলত যাই আছোঁ দেখাই দিম আপোনালোকক এয়া হৈছে দুৰ্গা শিলা মানে ইয়াতে মানে দুৰ্গাৰ মানে পূজা কৰা হয় মা তাৰাৰ পূজা কৰা হয় ইয়াতে এটা শিৱ মন্দিৰ আছে আৰু এই শিৱ মন্দিৰৰ পিছফালৰ দৃশ্য এয়া আৰু এই মন্দিৰটো বৰ্তমান বন্ধ আছে কিয় বন্ধ আছে গম নাপাওঁ বাৰু এই মন্দিৰটো ইয়াতে মানে এই মন্দিৰটোত শিৱ পূজা কৰা হয় আৰু মন্দিৰটোৰ কাষতে এয়া ৰান্ধনী ঘৰ মানে পাকঘৰ য'ত ভোগ বনোৱা হয় তো আজিলৈ ইমানে আকৌ এদিন আন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই